প্ৰিয় দৰ্শক আপোনালোকক এটা কথা মই ক'ব লৈছোঁ যে এই ভিডিঅ'টো আপোনালোকে কোনো নিগেটিভলি নল'ব আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জন আৰু হাঁহি ধেমালিৰ বাবেহে দিয়া হৈছে। আপোনালোকে গোটেই ভিডিঅ'টো চালে গম পাব আৰু যিহেতু কোনেও যেন বেয়া ভাৱ লৈ এই ভিডিঅ'টো নাচায়, বেয়া ভাৱ নলয়, মনলৈ নানে আৰু এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তো ব'লক আপোনালোকে গোটেই ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই যাওক। ব'লক চাই কি হ'ব 9টা বাজিল, এতিয়া ৰিজাল্ট দিব। হাই সেই ভগৱান বচাবাৰ, লাজত নেপেলাবাৰ। পৰীক্ষা নিদিয়া কিয় যদি থাকি যাওঁ আৰু বহুত লাজত পৰিম, ওচৰ চুবুৰীয়া চবেই আহিব। 9টা বাজিলে যাওঁ ৰিজাল্টটোকে চাওঁগৈ। দাদা ক'ত আছ? মই তাৰপিছত যাওঁ বল। ইয়াতে আছোঁ, কি হ'ল ক? ঐ আজি আমাৰ ৰিজাল্ট দিব ন দাদা? তোৰ ৰিজাল্ট দিলে? এই ছাৰ 9টা বাজিলে, এতিয়া ৰিজাল্ট ওলালেই চাগে আমাৰ। পটাপট চাচ। 9টা বাজিলে ন, চাই দিয়াচোন। 14টা ৱেবছাইট দিছে চৰকাৰে, তাৰে এটা ৱেবছাইটত মাৰি চান। বহুত ভয় লাগিছে দেই, ঈশ্বৰ চাবা আৰু এইবাৰ চা, পটাপট চা। তোৰ হেৰিখন দে, এডমিট কাৰ্ডখন আনগে যা। তোক সেইখনৰ পৰাই চাই দিব লাগিব, ৰুলৰ নংটো চাই মেলি। মই মাৰি আছোঁ, তই এডমিট কাৰ্ডখন আনগে যা। এডমিটখন মই এডমিটখন লৈ আহি আছোঁ। তই পটাপট এটা ৱেবছাইটলৈ আহ, মই এডমিট আনি আছোঁ। দাদা এইখন ল'ম এইখন, এইটো ৰুলটো আৰু এইটো নংটো। মাৰ পটাক মাৰচোন চাওঁ। নেটটো আজি বহুত শ্ল' হৈছে দেই। চবেই কেলত নেট হেৰি কৰিছে যে, সেইটো কাৰণে শ্ল' হৈছে। বহুত ভয় লাগিছে, পটাপট চাওঁ কি ওলায়। এই মিছাতে ইমান ভয় কৰি নাথাকিবি। 3বাৰ ফেইল কৰিছিলিহে তই, একদম 30-40 বাৰমান ফেইল কৰা নিচিনাকৈ কথাবিলাক কৈছোঁ যে এইবাৰ ফেইল নকৰ, এইবাৰ ভাল কৰিবি। এইবাৰ পৰীক্ষা নাই দিয়া নাই তোৰ। এইবাৰ নিশ্চয় ভাল ৰিজাল্ট হ'ব। আহি গ'ল। চাওঁ। 1, 2, 3, 4, 5, 6টা। আৰে মুঠ নম্বৰ ইমান পাইছ, কিন্তু ইমান বেছি পোৱাৰ পিছতো গোটেইকেইটাতে এল আহিছে যে, কেছটো কি সেইটোৱে বুজি পোৱা নাই মই। মুঠ নম্বৰ ইমান পোৱাৰ পিছতো যেতিয়া এইবাৰো এল আহিছে, এইবাৰো ফেইল চাগে। কি হ'ব, এইবাৰো ফেইল কৰিলোঁ চাগে দাদা। নহ'লেনো ইমান গাল এল কেলে? চিন্তা নকৰিবি পৰীক্ষা নিদিয়াকৈ ইমান চিন্তা কৰিবলগীয়া নাই, পাছ কৰিবিয়ে চাগে। চাম, মই এবাৰ ভালকৈ চাওঁ দিয়াচোন। গোটেইকেইটাতে এল আহিছে দেখোন। এল মানে কি হ'ব? মই বিশেষ কৰিব পৰা। হ'ব দে, মোবাইলটো চাওঁ। এল কেলে আহিছে মই সেইটোৱে ধৰিব পৰা নাই। এল মানে হ'ব দে চিন্তা নকৰিবি তই দে, একো নহয়। এইবাৰ 4বাৰ হৈছে, একো নহয়লে। বাবা কি কৰিছা? ৰহমান খুৰা আহিলে ন? মই তোমাৰ ৰিজাল্ট দিব বুলি শুনি পেলাই আহিছোঁ বাবা। ৰিজাল্টটো দিলে আৰু আহক। মই জানো তুমি ফেইল ডিভিজন, নাই ফাৰ্ষ্ট ডিভিজন মাৰিবা বুলি। সেইলিকে মানে মই ফটাফট আহিছোঁ ইয়াত। মই পাৰ্টিটো খাওঁগৈ, একো নোখোৱাকৈ আহিছোঁ। কিবা একটা দিয়া। এই ৰিজাল্টটো চাব ন দাদা, মোবাইল দিয়াচোন। এইটো চাওকচোন, চাওক গোটেইকেইটাতে এল বুলি আহিছে, সেইটোহে ধৰিব পৰা নাই। কিন্তু মুঠ নম্বৰটো বহুত ভালেই আহিছে দেখোন। কি এতিয়া সেইটোৱে মানে মোৰ মতেতো এল মানে বেয়াই হ'ব লাগিব চাগে দেই। আপুনি জানে নি বাৰু? এল মানে মোৰ মতে কিন্তু একটা কথা জানো, কিন্তু এল মানে খাটাং লেডু ফেডু হ'ব। লেডু ফেডু মানে ঠিকে কৈছে, এল মানে লেডু ফেডু হ'ব চাগে। নহ'লেনো কেলে এল চবতে দিব? হয় সেইটাই, লেডু ফেডু। তুমি এইবাৰ মানে ফেইল কৰিছা, ইমান নম্বৰ পাইও ফেইল কৰে জানো মানুহে? পাছ কৰি 90 পাইছে। হ'ব দিয়া, ফেইল কৰিছা নে পাছ কৰিছা পিছৰ কথা। পাৰ্টিটো মেইন ন, পাৰ্টিটো আমাক দিব লাগে। কিন্তু সৌবাৰ দেখোন তোমাৰ নিউজৰ মানুহ অহা যেন লাগিছে। দাদা সেই নিউজৰ মানুহ নিচাই লাগিছে। আমাৰ ঘৰতে সোমাইছে ৰিপৰ্ট বেয়া কৰিলোঁ কাৰণে সোমাইছে চাগে। লেডু ফেডু কাৰণে বাদ দে, যি হ'ল হওক আৰু দে। আহক, মেছেজ চব ৰেডি হ'লি? ঠিক আছে। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেললৈ। ধন্যবাদ। আপুনি এইবাৰ হায়াৰ ছেকেণ্ডেৰীত যিটো অসমৰ ভিতৰতে নাম কৰি পাছ কৰিছে, আপোনাৰ ইয়াত কেনেকুৱা অনুভৱ হয় যে আপুনি অসমৰ ভিতৰতে নাম কৰি পাছ কৰিছে? অনুভৱনো কি ক'ম আৰু, যিহেতু মই 3বাৰ ফেইল কৰিলোঁ, এইবাৰ ধৰি পিনে মই 4বাৰ ফেইল কৰিলোঁ বুলি। কিন্তু এটা কথা খাটাং যে মই যেতিয়া পৰীক্ষা দিয়া হ'লে আপোনাৰ মই ইয়াতকৈও ভাল ফল আনিলোহেঁতেন। হয়। আৰু আপোনাৰ মুঠ নম্বৰ আৰু আপোনাৰ কিমান শতাংশ আছিলে? মোৰ শতাংশ 99% হয়।
99%। আপোনালোকে প্ৰিয় দৰ্শক শুনিব পাইছে আমাৰ সন্মুখত আজি ৰৈ থকা ছাত্ৰজনৰ অসমৰ ভিতৰতে যিহেতু নাম উজ্জ্বল কৰিবলৈ সক্ষম হৈছে তেখেতৰ মুঠ শতাংশ আছিলে 99%। হয়, এটাৰ কাৰণে বেয়া লাগিছে আৰু গোটেইকেইটাতে LL দিলে যে সেইটো কাৰণে মোৰ বহুত দুখ লাগিছে। ইমানখিনি নম্বৰ পোৱাৰ পিছতো যিহেতু মোক চৰকাৰে মানে LL বুলি লিখি দিছে আৰু ছাইডত, সেইকাৰণে বেয়া লাগিছে আৰু বেলেগনো কি ক'ম আৰু। যিহেতু আপুনি আপুনি ফেইল কৰা নাই, আপুনি অসমৰ ভিতৰত ভাল নাম কৰিছে আৰু আপুনি ভাবিছে এল মানে আপোনাৰ লেডুপেডু বুলি ভাবিছে। হয়, আপুনি কৈছে এল মানে লেডুপেডু নহয়, এল মানে হৈছে আপুনি গোটেইকেইটা ছাবজেক্টত ভাল নাম কৰিছে কাৰণে আপুনি লেটাৰ পাইছে। হয়, হয় নি? হয়, আমি ভাবিছিলোঁ এল মানে লেডুপেডু বুলি। হয়, মানে আমাৰ এজন খুৰা আছে ৰহমান খুৰা আহকচোন, আপুনি অকণমান হেৰি কৰি দিয়কহি। আসসালামু আলাইকুম। নমস্কাৰ দেই, বেয়া নাপাব, মই পাহৰি যাওঁ মানে সেইকাৰণে মই এইটো দিছোঁ। হেৰি মানে অকণ ওচৰলৈ নখ এনেকুৱাতে ৰাখক। মানে মই ভাবিছিলোঁ যে পাপাই LL লিখি থোৱা আছে কাৰণে মই ভাবিছিলোঁ চাগে লেডুপেডু, সেইকাৰণে মই তাক কৈছিলোঁ লেডুপেডু বুলি। কিন্তু আমি নাজানো যে আমাৰ পঢ়া শুনা নাই যে সেইকাৰণে মানে আমি কৈছিলোঁ আৰু। কিন্তু এতিয়া ফাৰ্ষ্ট ডিভিজন মাৰিছে, ছেকেণ্ড ডিভিজন মাৰিছে, আমি হেডে কটা নাই। পাৰ্টিটো মেইন পাৰ্টি এতিয়ালৈকে দিয়া নাই, সেইকাৰণে বেয়া লাগিছে আৰু অলপ। কিন্তু একটা কথা ক'ব লাগিব, চবেইতো পাৰ্টিটো বিচাৰে ন, পাৰ্টি খাবলৈ আহে। আমিও আহিছোঁ পাৰ্টি খাম বুলি, এতিয়ালৈকে পাৰ্টি দিয়া নাই। ভাল লাগিছে আৰু কিনো কম, পাৰ্টিটো দিয়া হ'লে আৰু অকণ ভাল লাগিলেহেঁতেন। হয়, আপুনি কৈছে যে আপুনি মানে ভাল হেৰি কৰিলে, আপুনি এনেই পাৰ ছাবজেক্ট কিমানকৈ পাম বুলি ভাবিছিলে, মানে কিমান পৰীক্ষা দিয়া ভাল ৰিজাল্ট কৰিলে হয়? মই আপোনাৰ ভাবিছিলোঁ যে পাৰ ছাবজেক্ট 120, 150, 200 তেনেকৈ ইমান পাম বুলি। যিহেতু কৈছিলে যে আপোনাৰ 10ৰ পৰা মিলাব, ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰবিলাক চব টাৰ্মিনেল চব পৰীক্ষা মিলাই মেলি দিব বুলি। মই ভাবিছোঁ কিছুমানৰ 150 পাম, কিছুমানৰ 200 পাম, সেইকাৰণে মোৰ বিৰাট ভাল লাগিছিলে। কিন্তু লাষ্টত গৈ লৈছোঁ প্ৰতি ছাবজেক্টত দেখোন কিবা 190, 199, 100 তেনেকৈ, অকল সেই তেনেকৈহে পালোঁ, তাতকৈ বেছি নাপালোঁ। সেইকাৰণে অলপ বেয়া লাগিছে। পৰীক্ষা দিয়ালে খাটাং মই সেইটাতকৈ অকণ বেছি আনিলোঁ হয়। হয়, আৰু মানুহে কয় বোলে কষ্ট কৰিলে বহুত ভাল ফল পায়, কিন্তু মই ইমান কষ্ট কৰাৰ পিছতো দেখোন ফলৰ নামত মোবাইলত কিবা মাৰ্কশ্বিটৰ কাগজ এখনহে ওলালে, সেইকাৰণে বেয়া লাগিছে আৰু। ঠিক আছে, আপোনাৰ পৰা আমি বিদায় মাগিছোঁ, আপোনাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। ধন্যবাদ। ঠিক আছে, প্ৰিয় দৰ্শক, আপোনালোকে দেখিলে অসমৰ ভিতৰত নাম উজ্জ্বলাবলৈ সক্ষম হোৱা ছাত্ৰজন এইজনী। ঠিক আছে।